নমস্কাৰ দোস্ত কিছুদিন আগতে ৰিলিজ হোৱা গ্লোবেল হেল্থ ৰিপৰ্ট অনুসাৰ দেশৰ আসলতে 31% ইণ্ডিয়ান ড্ৰিংকাৰ্ছ হয় ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে পাৰ 1 লাখ পপুলেশ্যনৰ ভিতৰত অতি কমেও 38.5 পপুলেশ্যন এলকহল ৰিলেটেড ডেথ হোৱা দেখিবলৈ পোৱা গৈছে দুনিয়াৰ 195 দেশৰ ভিতৰত ইণ্ডিয়া 100তম কাউণ্ট্ৰি হয় এই ঘটনাৰ ওপৰত এইবোৰ কাৰণত দেশৰ লাখ লাখ জনগণৰ ভিতৰত ক্ৰনিক ডিজিজ মেণ্টেল হেল্থ কণ্ডিশ্যন এক্সিডেণ্ট ইঞ্জুৰিজ আৰু ভাইলেন্স হোৱা দেখা গৈছে আৰু এনেকুৱা সিচুৱেশ্যনৰ পিছত বহুতে এলকহল খোৱা কমাৰ কাৰণে কিছু সাইড ইফেক্ট হোৱা দেখা গৈছে কোনোবাই কয় উইথড্ৰল সিম্পটমছ হোৱা দেখিবলৈ পোৱা যায় কোনোবাই কয় হাৰ্ট ইম্প্ৰুভ হয় তো কোনোবাই কয় ব্ৰেইন ইম্প্ৰুভ হয় বলক আজিৰ ভিডিঅ'ত আমি বিচাৰোঁ এলকহল বন্ধ কৰাৰ পিছত কি হয় একচুৱেল ৰিয়েলিটি কি মেজিকেল ষ্টেপছ যিটো ৰাতিৰ ভিতৰত আপোনাৰ লাইফ চেঞ্জ কৰি দিব ড্ৰিংক নকৰাৰ এদিন পিছতে আপোনাৰ বডি ডিটক্সিফাই কৰা আৰম্ভ হ'ব লগতে এংজাইটি হ'ব মূৰ বিষাব আপোনাৰ বমি হোৱা দেখা যাব কিন্তু জনা দৰকাৰ যে এইবোৰ টেম্পৰাৰী হয় আৰু পাৰ্চন অনুসাৰ কমৰ পৰা বেছি হয় 72 ঘণ্টা পিছত আপোনাৰ হেলুচিনেশ্যন হোৱা দেখা যাব আপুনি এনেকুৱা বস্তু দেখিব আৰু শুনিব যিবোৰ বস্তু একচুৱেলি সম্ভৱ নহয় ড্ৰিংক নকৰাৰ 7 দিন পিছত আপোনাৰ হ'ব লগা হাৰ্টৰ বেমাৰ কমিব ধৰিব এলকহল হাৰ্টৰ ভিতৰত ব্লাড মুভমেণ্ট বঢ়াই দিয়ে কিয়নো এলকহলৰ কাৰণে আপোনাৰ হাৰ্ট অধিক কঠিনভাৱে কাম কৰি থাকে আপোনাৰ হাৰ্টৰ অৱস্থাৰ ওপৰত বহুত বেয়া প্ৰভাৱ পৰে 3 পৰা 6 মাহৰ ভিতৰত আপোনাৰ একচুৱেল ৰিৱাৰ্ডছ দেখিবলৈ পাব আপোনাৰ ফিজিকেল হেল্থৰ ওপৰত যথেষ্ট ইম্প্ৰুভমেণ্ট হোৱা দেখা যাব আসলতে এইবোৰ হোৱাৰ পিছত সবতকৈ ডাঙৰ কথাটো হ'ল কি লাহে লাহে লিভাৰ ৰিপেয়াৰ হোৱা আৰম্ভ হ'ব আৰু কিছুদিন পিছত যথেষ্ট ইম্প্ৰুভ হ'ব ষ্টাডি কৰি ওলোৱা ৰিচাৰ্চ মতে ব্ৰেইন ভলিউম 2% বেছি হোৱা বুলিও জনা গৈছে অকল এইখিনিয়ে নহয় যেনেকা এবছৰৰ পিছত আমাৰ হ'ব লগা বেমাৰ নোহোৱা হয় আমাৰ বডিৰ বন ষ্ট্ৰং হোৱা আৰম্ভ হয় কিন্তু আমি সব বেলেগ বেলেগ হয় গতিকে সবৰে ক্ষেত্ৰত বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ হোৱা দেখা গৈছে মদ নোখোৱাৰ পিছত আৰু যদি আপুনি লাখটকীয়া সময় নষ্ট কৰি ভিডিঅ' দেখিব পাৰিছে তো আপুনি লাইফ কিয় বেটাৰ কৰিব নোৱাৰিব এই কাৰণে নিজৰ লাইফ বেটাৰ কৰিবলৈ সদায় এভয়েড কৰক এলকহল ভিডিঅ' ভাল লাগিছে ছাবস্ক্ৰাইব কৰি হেল্প কৰক মোক বহুত বহুত ধন্যবাদ